गसाइगाव ओनसोलनि बिबार गायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोजां खौरां। गसाइगावआव गोदानै आर'धा मुंनि गंसे नार्सारि बेखेवबाय। गसाइगाव महकुमानि सिङाव थानाय हारापुटायाव 34 नं राजा लामा सेरावनो दिनै गोदानै आर'धा मुंनि गंसे नार्सारि बेखेवदों। गोबां रोखोमनि बिबारनि फुलिजों लोगोसे गुबुन गुबुन रोखोमनि बिबार गायग्रा टाबफोरखौबो मोननो हागोन आर'धा नार्सारियाव। दिनैनि नार्सारि बेखेवनाय हाबाफारियाव बिटिसिनि मावफुं सोद्रोमा विल्सन हासदा आरो सुजल कुमार सिंह मोनहा बाहागो लानानै बेखेवनानै होनायजों लोगोसे बे नार्सारि बेखेवनायखौ जोबोर गोजोननाय मोन्दों होननानै फोरमायदों। फ्लावर और फ्रुट्सर प्रति मोर এটা আগৰ পৰাই দুৰ্বলতা আছে। মই ফ্লাৱাৰ আৰু ফ্ৰুটছ ভেৰাইটিটো আমাৰ ইফালে নাই। বহুত বাহিৰত মানে পুনে, বেংগলোৰ, কেৰেলা ইফালে গৈ বহুত ভেৰাইটি ফ্ৰুটছ মই চাইছোঁ, নিজে খাইও চাইছোঁ। বহুত ভেৰাইটি আছে য'ত আমাৰ ইফালে নাই। 2-4টা ভেৰাইটি ইয়াত আহি পাইছোঁ বহুত দিন মূৰত। তো ফ্ৰুটছৰ ভেৰাইটি আমাৰ ইয়াত ফাৰ্মিং হ'ব লাগে। ফাৰ্মাৰৰ কাৰণে কোনো এনেকা নাৰ্চাৰি পোৱা নাই বা আমিও বিচাৰিলে গছ পুলি নাপাওঁ। মই ভাবিছোঁ এনেকৈ এটা নাৰ্চাৰি খোলোঁ য'ত মানে সব ধৰণৰ ফুল, ফ্লাৱাৰ, ফ্ৰুটছ এইবোৰ সব এটা ঠাইতে পাব পাৰে ভেৰাইটি। এইকাৰণে এটা নাৰ্চাৰি মই কি ফুল বা ফ্লাৱাৰ যেটাৰ নাম ক'ব? ফ্লাৱাৰতো ভেৰাইটি এতিয়া আমাৰ 71টা ফ্লাৱাৰ ভেৰাইটি আছে আৰু ফ্ৰুটছৰ ভেৰাইটি আছে যেনেকা আনকমন ক'ব গ'লে ৰাম ভুটান, ব্লেক চেৰি, মিয়াজাকি মেংগো আৰু ড্ৰাগন ফ্ৰুটছ, ইউলো, পিংক, ৰেড 3টা কালাৰ আছে আৰু মাল্টা আছে। মাল্টা আৰু 3টা কালাৰ, অৰেঞ্জ, এটা ইউলো মাল্টা আছে, এটা গ্ৰীণ মাল্টা আছে। আপুনি কি অকল এইটো ব্যৱসায়ৰ কাৰণে কৰিছে না বেলেগ কিবা চিন্তা কৰিছে? চাওক, ব্যৱসায়টো নিশ্চয় ব্যৱসায় লাগিবই লগতে, কিন্তু অকল খালি ব্যৱসায় ভাবি মই কৰা নাই। এটা এনভাইৰনমেণ্টৰ ফালে চাই আৰু প্ৰকৃতিক অলপ মানে কেনেকৈ সেউজ কৰা যায়। আমাৰ গছ পুলিৰ প্ৰতি মানুহৰ ইণ্টাৰেষ্টটো কমি গৈছে। আগৰ প্ৰতি যিমান আছিলে এতিয়া ইমান নাই। তো এই নাৰ্চাৰি নোহোৱাৰ কাৰণে কমিছে চাগে। মই এইটো ভাবি এটা নাৰ্চাৰি খুলিলোঁ যাতে মানুহ নাৰ্চাৰি চাই অলপ ইণ্টাৰেষ্ট হয়। নাৰ্চাৰি চালে ভাল পাব। গছ পুলি নাপালে মানুহ ক'ৰ পৰা লগাব। ইয়াত হাইব্ৰিড কোনো ফ্ৰুটছৰ গছ আপোনালোকে বিক্ৰী কৰিব? হাইব্ৰিডছ আমাৰ কোকোনাট আছে, যিটো মালয়েছিয়ান ড্ৰপ ভেৰাইটি বুলি কয়। কোকোনাট এটাই হাইব্ৰিড কোৱালিটি আছে, বাকী সব নৰ্মেল ভেৰাইটি, সব গ্ৰাফটেড। হাইব্ৰিড মিন্সটো বেলেগ হৈ যায়। আমাৰ হাইব্ৰিড ক'লে আজিকালি মানুহ ভাবে হাইব্ৰিড মানে ডাঙৰ ফ্ৰুটছ হৈ যাব, সোনকালে হৈ যাব, এনেকৈ নহয়। হাইব্ৰিডছ বস্তুটো ভেজিটেবলত বেছি ইউজ হয় আৰু ফ্ৰুটছত মেক্সিমাম গ্ৰাফটেড মেথডটো বেছি ইউজ হয়। গ্ৰাফটেড সব পুলি, আমাৰ যিমান পুলি আছে সব গ্ৰাফটেড হয়। ফুলৰ লগত কি পোৱা যাব? ফুলৰ লগত অৰ্নামেণ্টেল ফ্লাৱাৰ আৰু আৰ্টিফিচিয়েল, কোনোবা যদি ঘৰ সজাব, টেৰেছ গাৰ্ডেন বনাব খোজে, চাদৰ ওপৰত আমি গছ পুলি লগাব বিচাৰে, গাৰ্ডেন বনাব বিচাৰে, এইবিলাকৰ টিপছ দিয়া হ'ব। লগতে আমি লেণ্ডস্কেপিঙৰ কোনোবা গাৰ্ডেন বনাব, বাগিচা বনাব হ'লে আমি সহায় কৰিব পাৰিম। নাৰ্চাৰীৰ নাম আৰু লোকেশ্যন? নাৰ্চাৰীটোৰ নাম আমাৰ নাৰ্চাৰীৰ নাম হ'ল আৰাধ্যা নাৰ্চাৰী এণ্ড এগ্ৰিকালচাৰেল ফাৰ্ম। ফোন নাম্বাৰ, লোকেশ্যন হ'ল এইটো মাটিয়াজুৰি ভিলেজ, নিয়াৰ SSB কেম্প, অপজিট পেট্ৰল পাম্প, NRL পেট্ৰল পাম্প আছে। গোসাইগাঁও আৰু শ্ৰীৰামপুৰৰ মাজত, নেশ্যনেল হাইৱে 27ৰ লগত। মই যে আৰাধ্যা যে নাৰ্চাৰী খুলিছে আমাৰ সঞ্জীৱ শীল, তাৰপিছত আমাৰ শ্ৰীৰামপুৰৰ ভাইটিসকলে মিলি পেলাই যি এটা ধুনীয়া পদক্ষেপ লৈছে, মই বহুত ভাল পাইছোঁ। আৰু আজিকালি আমাৰ নাৰ্চাৰীটো আমাৰ ইমান প্ৰয়োজনীয় বস্তু। আপুনি অসমত যাওক, ঘৰে ঘৰে নাৰ্চাৰী, আৰু এইটো এটা ইমান ডাঙৰ বিজনেছ। মই ভাবোঁ এইটো আমাৰ যে নাৰ্চাৰীটো অপেনিং কৰাত আমাৰ এই অঞ্চলৰ ডেভেলপ হ'ব। লগে লগে ইয়াত আমাৰ 20-25টা মানুহ ইয়াৰ পৰা পৰিয়াল চলিব পাৰিব। আৰু এই নাৰ্চাৰীৰ দ্বাৰাই আমাৰ এই অঞ্চলত যে গছ-গছনি, প্ৰকৃতিৰ সৌন্দৰ্য বাঢ়িব বুলি মই আশা কৰোঁ। আৰু আজিকালি বিল্ডিং হ'লেও সব ঘৰে ঘৰে ফুলৰ টব, ধুনীয়া এটা পৰিৱেশ। আপুনি অৰুণাচল বেলেগ জেগাত যাব, ইমান ধুনীয়া লাগে যে আমি নাৰ্চাৰী বুলি খুজিলেও বিচাৰিলেও নাপাওঁ। তো আমাৰ এই অঞ্চলত, মই আগত আমাৰ এটা নাৰ্চাৰী আছে, মই দুবাৰ গৈছোঁ। তো নাৰ্চাৰী থাকিলে কি হয়, আমাৰ প্ৰাকৃতিক সৌন্দৰ্য বাঢ়ে আৰু আমি মানুহবিলাকে এক্টিভ হওঁ। এজনৰ পৰা চাই আমি আৰু এজনে
আমি বস্তুটো মানে এক্টিভলি আমি কাম কৰিব পাৰোঁ আৰু মই আশা কৰোঁ এই নাৰ্চাৰীটো দি আমাৰ এই গোটেই লোৱাৰ অসমৰ যে এইটো চবতকৈ ধুনীয়া নাৰ্চাৰী হ'ব আৰু আমি সবাই আপোনালোককো মই সাংবাদিক ভাইসকলক অনুৰোধ কৰিছোঁ আপোনালোকে এইটো ইমান হাইলাইট কৰক যাতে আমাৰ আপাৰৰ মানুহবিলাকে এইপিনৰ পৰা বেংগলৰ পৰা গৈ থাকোঁতে মানে ইয়াত ভাল নাৰ্চাৰী আছে বুলি যাতে চবে ইয়াৰ পৰা মানে বস্তুবিলাক কিনি লৈ যায় যাতে আমাৰ এই অঞ্চলৰ এটা ভাল এটা পপুলাৰো হয় যে শ্ৰীৰামপুৰত এটা ভাল নাৰ্চাৰী আছে আৰু যাতে আমাৰ অঞ্চলৰ লাভ হয় মই এইখিনি আশা কৰিছোঁ আৰু শুভেচ্ছা দিছোঁ যে নাৰ্চাৰীটো বহুত ভাল চলিব মোৰ এটা বিশ্বাস আৰু মোৰ ফালৰ পৰা আন্তৰিকভাৱে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বহুত ধুনীয়া হৈছে